আজি ইউটিউব চেনেল ক্ৰিয়েট কৰিছে, আজি ভিডিঅ' দিছে, তেন্তে সেই মিলিয়নছত ভিউজ যাব। কাৰণ এয়া মোৰ সবচে জীৱনৰ বিগ মিষ্টেক হৈছে। মানে ৰিলেটিভছ বুলি, ফেমিলি মেম্বাৰ্ছ বুলি, ফ্ৰেণ্ডছ বুলি আমি বিশ্বাসত যে শ্বেয়াৰ কৰিছিলোঁ, সেইকেইটা একদম ফেক অডিয়েঞ্চ। প্লিজ এই মিষ্টেকটো একদম নকৰিব আপোনালোকে। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই চাগে আৰু মোৰো ভাল। আৰু আজিৰ ভিডিঅ'টো এটা বেলেগ এটা ভিডিঅ' হ'বলৈ গৈ আছে, যিটো নেকি মটিভেশ্যন হ'বলৈ গৈ আছে সকলোৰে কাৰণে। আৰু বিশেষকৈ মোক নিজকে মটিভেট কৰাৰ লগতে আপোনালোক যদি এগৰাকী মা আৰু এগৰাকী হাউচৱাইফ হয়, চ' তেওঁলোকৰ কাৰণে বিশেষকৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰা হৈছে। আৰু মই কি মিষ্টেক কৰিছিলোঁ আগতে, সেইখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। আৰু কি ভুল কৰিলে ইউটিউবত বহুত বেছি সমস্যা হৈ যায় আৰু কি কৰিব নালাগে, কি মিষ্টেক কৰিব নালাগে, সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, মানে বহুত বছৰ হৈ গ'ল অভিজ্ঞতা। আৰু মই এই ইউটিউব চেনেলটো যিহেতু নতুন হয়, মানে 1 মাহ 1.5 মাহ, জাষ্ট এমাহ ক্ৰছ হৈছে যিহেতু, চ' এই ইউটিউব চেনেলতে মোৰ অভিজ্ঞতা নতুন হয় সেইটো নহয়। মানে মোৰ আগতেও অভিজ্ঞতা আছে ইউটিউবত ভিডিঅ' বনোৱা বা ভিডিঅ' কৰাৰ। 2টা চেনেল অলৰেডি মোৰ ক্ৰিয়েট কৰা হৈছিলে। আৰু সেই 2টা চেনেলতে মই কি ভুল কৰিছিলোঁ, কি ভুলৰ কাৰণে মই আগবাঢ়িব পৰা নাছিলোঁ আৰু কিয় মই ছাকচেছ কৰিব নোৱাৰিলোঁ সেই ইউটিউব 2টা চেনেলত। চ' আজিৰ ভিডিঅ'টো মই সকলো মিষ্টেকৰ পৰা আৰম্ভ কৰি আপোনালোকক মটিভেট কৰিম। চ' সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। আৰু আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, শ্বেয়াৰ আৰু কিবা এটা সুধিব থাকিলে প্লিজ কমেণ্ট কৰিব। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশেষকৈ যিসকলে হাউচৱাইফে নিজেই মানে ইউটিউবত কাম কৰিব বিচাৰিছে বা ছ'চিয়েল মিডিয়াত নিজৰ ফেচ বুলিও ৰাখিব বিচাৰিছে বা নিজকে কিবা পৰিচয় কৰাব বিচাৰে বা নিজৰ টেলেণ্ট কিবা এটা শ্বেয়াৰ কৰিব বিচাৰে, কিন্তু কৰিব নোৱাৰে ব্যস্ততাৰ মাজত। আৰু এই বহুত বিজি চিডিউলৰ পৰাও আমি সময় ওলাই পেলাই কেনেকৈ আমি নিজকে মটিভেট কৰি পেলাই তাৰপাছতে এইখিনি ভিডিঅ' দি মেলি। আৰু মই বিশ্বাস কৰোঁ যে সামাজিক মাধ্যমত চবতকৈ ষ্টেণ্ডাৰ্ড প্লেটফৰ্ম হৈছে ইউটিউবটো। যিমানেই হওক ইনষ্টাগ্ৰাম বা যিমানেই ফেচবুকত হওক, বা মোক পাৰ্চনেলি ভাল লাগে ইউটিউবত ভিডিঅ' বনাই। আৰু তাত মই নিজকে ষ্টেণ্ডাৰ্ড এটা ফিল অনুভৱ কৰোঁ, মানে ষ্টেণ্ডাৰ্ড ফিল হয় ইউটিউবত ভিডিঅ' বনালে। আৰু চ' আপোনালোকে যদি বনাব বিচাৰিছে, বহুত দিনৰ পৰা ভাবি আছে মোৰ দৰে, মই যিমানখিনি মিষ্টেক কৰিছোঁ সকলোবিলাক কৈ আছোঁ লাহেকৈ। আৰু মই আগতে এইখিনি কৈ দিছোঁ যে যিসকল মহিলাই ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে বহুতবাৰ ভাবি আছে কৰিম বুলি, এতিয়াই আৰম্ভ কৰি দিয়ক, দেৰি নকৰিব। এইখিনিয়ে গল্ডেন টাইম বুলি লৈ লওক। তাৰপাছতে মোৰ মিষ্টেকলৈ আহিছোঁ। প্ৰথমতে হৈছে মোৰ প্ৰথম ইউটিউব চেনেল, যিটো নেকি মই ডান্সৰ ইউটিউব চেনেল খুলিছিলোঁ নহয়, মই তেতিয়া একোৱে জনা নাছিলোঁ, যিটো নেকি মোক কোনো গাইড কৰা নাছিলে। মই নৰ্মেলি ভাবিছিলোঁ যে হোৱাটছআপ, ফেচবুকৰ দৰে ছেম টু ছেম ইউটিউবটো হয়। চ' মানুহে বহুত কিবাকিবি ভিডিঅ' আপলোড কৰি আছে ইউটিউবত। চ' মই চাই পেলাই ভাবিছিলোঁ হোৱাটছআপত যেনেকৈ আমি DP-CP লগাওঁ আৰু ফেচবুকত যেনেকৈ আমি ফটো পষ্ট কৰোঁ, ভিডিঅ' পষ্ট কৰোঁ, ঠিক তেনেদৰে হ'ব পাৰে ইউটিউব। যিহেতু সকলোৰে এণ্ড্ৰইড ফোনত, সকলোৰে মোবাইলত থাকেই ইউটিউব এপটো। চ' তাত গৈ পেলাই মই জাষ্ট ভিডিঅ' আপলোড কৰিলোঁ, যিটো নেকি মোৰ নাচৰ ভিডিঅ' আছিলে, যিটো নেকি মই নাচি ভাল পাইছিলোঁ। এনেওতো ইমান বেছি এক্সপাৰ্ট নহয়, কিন্তু জাষ্ট মই যিটো কৰি ভাল পাইছিলোঁ সেইটো এনে এটা ৰেণ্ডম ভিডিঅ'। সেইটো প্ৰথম ভিডিঅ'টো আপোনালোকে চালে মানে গম পাব যে নে পৰুৱাই নাচিছে নে মানুহে নাচিছে। এনেকুৱা এটা মোৰ এণ্ড্ৰইড ফোন আছিলে, যিটো নেকি কেমেৰা কোৱালিটি একদম বেয়া। তাতো মই আপলোড কৰি দিলোঁ, কিন্তু মই সেইটো টাইমত জনা নাছিলোঁ যে ইউটিউবৰ পৰা যে পইচা পায়। ইউটিউব খুলিবৰ কাৰণে এটা প্ৰপাৰ ছেটিংছ মিলাব লাগে, ধুনীয়াকৈ ক্ৰিয়েট কৰিব লাগে আৰু বহুত গাইডলাইনছ মানি চলিব লাগে আৰু কিছুমান ধেৰ কথা। আৰু সেইখিনিতো একো এটা জনা নাছিলোঁ। সেইকাৰণে মই লাহে লাহে পষ্ট কৰি আছিলোঁ, এটা দুটা এনে নৰ্মেলি যেনেকৈ আমি ফেচবুকত ফটো চটো পষ্ট কৰি থাকোঁ, তেনেদৰে ইউটিউবটোকো মই ইউজ কৰি আছিলোঁ সেইটো টাইমত। চ' কোনোবাই মোৰ ভিডিঅ' চাই পেলাই, আৰু সঁচা কথা কৈছোঁ সেইটো টাইমত মানে মোৰ ভিউজো আহিছিলে, ভাল আহিছিলে ভিউজ। তাৰপিছত ডান্স মানে প্ৰথম ভিডিঅ'টো মানে মোৰ 1K, 2000, 3000 তেনেকৈ মোৰ বাঢ়ি গৈছিলে। আৰু মাজতে মোৰ এটা ভিডিঅ' ভাইৰেলো হৈ গৈছিলে, য'ত নেকি 55,000 আহি গৈছিলে। সেইটো মই নৰ্মেলি লৈ লৈছোঁ, মানে আৰু আপলোড কৰিলে আৰু ভিউজ আহি গৈছে। চ' একো প্ৰব্লেম নাই, আহিছেতো আহিছে, কিনো ইয়াত হয়, কিনো পামনো, সেইটো ভাবিছিলোঁ। আৰু তাৰপিছতে কোনোবাই দেখি মেলি মোক কৈছে যে তুমি ইউটিউব চেনেল খুলি আছাচোন, তোমাৰচোন ভিউজ ভাল আছে,
তুমি পইচা পাইছা নাই এনেকৈ সুধিছে। পইচা মই তেতিয়া সুধিছোঁ পইচা কিহৰ পাম, ক'ৰ পৰা পইচা পাম? তাৰপিছত চবেই কৈছে ইউটিউব চেনেল পৰাচোন তোমাৰ মনিটাইজেশ্যন কিবা কিবি হৈ যোৱাৰ পাছত পইচা পাই বুলি। মই তেতিয়া ভাবিছোঁ কি এনেই কৈছে আৰু এইবিলাক কথা, ক'তনো পইচা পাব। চ' তাৰপাছতে সোধ পোছ কৰি তেতিয়া আকৌ বহুতে কৈছে যে ইউটিউবৰ পৰা তেনেকৈ পইচা পায়। তেতিয়া মোৰ বিশ্বাস জাগি গ'ল, যে মনত আহি গ'ল যে সঁচাকৈ নেকি, সঁচাকৈ এইটো কথাটো সঁচা হ'ব পাৰে যে পইচা পায়। কিন্তু সেই সময়তে মোৰ ভাগ্য বেয়া, মোৰ জাষ্ট চেনেলটো গ্ৰ' হৈছিলে, জাষ্ট 2-3 মান্থতে মোৰ 500-600 ছাবস্ক্ৰাইবাৰ হৈ গৈছিলে। চ' মোৰ চেনেলটো মানে তেতিয়া জাষ্ট গ্ৰ' হ'ব লৈছিলেহে। তেতিয়া সকলোৰে পৰা মই আইডিয়া লৈ পেলাই মই ভাবিছিলোঁ কি ইয়াৰ পৰা সঁচাকৈ পইচা পাব, মই কিবা এটা কৰোঁ। তাতো একো ছেটিং মিলোৱা নাছিলে, কোনোবাই কৈছিলে ছেটিং কিবা কিবি মিলাব লাগিছিলে সেইখিনি। আৰু তেতিয়া কি হ'ল, মোবাইলটো বেয়া হৈ থাকিলে, যিটো মোবাইলৰ পৰা মই শ্বুট কৰি আছিলোঁ। আৰু মই ইমান মানে ডিপলি লোৱাই নাছিলোঁ ইউটিউব চেনেলটো যে ইয়াৰ পৰা এনেকৈ হ'ব বুলি। তাৰপিছতে মোৰ ভুল হৈ গ'ল, আৰু মই ইমান দিমাগত নাছিলে যে মই যিটো জিমেইলৰ পৰা খুলিছিলোঁ সেইটো পাছৱৰ্ডো নাজানো। আৰু নতুনকৈ এণ্ড্ৰইড মোবাইল কিনিছিলোঁ, তাততো মই লগ ইন কৰিব পৰা নাছিলোঁ। মানে ঢেৰ কিবা কিবি নাম্বাৰ খেলি মেলি সেই ইউটিউব চেনেলটো এনেকৈ গায়ব হৈ থাকিলে। মোৰ মানে নাই, এতিয়াও আপোনালোকে চাৰ্চ কৰিলে পাব, দীপান্বিতা জিমে বুলি আছে সেই ইউটিউব চেনেলটো। তাৰপাছতে সেইটো মোৰ মন বেয়া হৈ থাকিলে, আৰু ভাবিলোঁ এই যাব দিয়া আৰু এনেই আৰু কিনো নাচৰ ভিডিঅ' আছিলে, পাছত লাহেকৈ বনাম বুলি। তাৰপাছতে মোৰ ঘৰৰ মানুহেও ক'লে যে ইউটিউবৰ পৰাচোন পইচা পায় সকলোৱে, তুমিচোন ইমানখিনি কৰি মেলি এনেই টাইম ৱেষ্ট কৰি ল'লা, ত' নতুনকৈ কিয় চেনেল নোখোলা বুলি চবেই আইডিয়া দি আছিলে। তাৰপাছতে মই ভাবিলোঁ কি বহুত বছৰ গেপ হৈ গ'ল ইউটিউব চেনেলৰ কথা। তেতিয়াৰ পৰা মোৰ দিমাগত আহি আছিলে যে মই ইউটিউবাৰ হ'ম, কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ম, এদিন নহ'লেও এদিন হ'ম। মানে মোক চবত ইণ্টাৰেষ্ট নাছিলে, আগৰ পঢ়া শুনাটো একদম গাধা আছিলোঁ। তাৰপাছতে পঢ়া শুনা যেতিয়া গাধা আছিলোঁ, যেতিয়া ক'তনো আৰু জবৰ কথা ভাবিম, হয়নে? ইমানখিনি দিমাগত নাছিলে আৰু জব যে কৰিম বুলি। তাৰপাছতে মই ভাবিলোঁ কি মই কণ্টেণ্ট ক্ৰিয়েটৰ কৰিম, মানুহক লৈ পেলাই বহুত বেছি ইনস্পিৰেশ্যন হ'লোঁ, বহুত বেছি মটিভেশ্যনেল ভিডিঅ' চালোঁ। আৰু ইউটিউব কেনেকৈ খোলে, প্ৰপাৰ ছেটিংছ কেনেকৈ সেইবিলাক সকলো গাইডলাইনছবিলাক পঢ়ি মেলি ভাবিলোঁ নিজকে ফুল মটিভেট কৰি মেলি বিয়াৰ পাছত, মানে মোৰ বিয়া হৈ গৈছিলে, বিয়া হৈ যোৱাৰ পাছতে জাষ্ট 3-4 মাহৰ পাছতে মই ইউটিউব চেনেল এটা খুলিলোঁ। ইউটিউব চেনেলটো সেইটো হৈছে এটা ডেইলি লাইফষ্টাইল ভিডিঅ' দিম বুলি খুলি ল'লোঁ, মানে ব্লগ চেনেল এটা খুলি ল'লোঁ। আৰু চ' মোৰ হাজবেণ্ড আৰু মোৰ নামতে খুলি লৈছিলোঁ। তাৰপিছত ফাৰ্ষ্টত আমি গোৱা ট্ৰিপ গৈছিলোঁ হাজবেণ্ডৰ লগতে। চ' সেই গোৱা ট্ৰিপৰ ধুনীয়াকৈ মই ব্লগ বনালোঁ। ইমানেই মই মটিভেট হৈ গৈছিলোঁ মই নিজকে, আৰু ইমান বেছি ইউটিউব চাই ল'লোঁ যে নিজকে ফুল মটিভেট কৰি পেলাই মই ইউটিউব চেনেলটো খুলি ল'লোঁ। তাৰপাছতে ধুনীয়া ভিডিঅ' বনালোঁ। গোৱাত গৈ পেলাই এডিট কৰিলোঁ ধুনীয়াকৈ, পাৰ্ট 1 পাৰ্ট 2 বনালোঁ গোৱাৰ ব্লগৰ। চ' সেই দুটা আপলোড কৰিলোঁ। তাৰপাছতে ঘৰ অহাৰ পাছতে গোৱা ব্লগ আপলোড কৰাৰ পাছতে কি হ'ল, ফাৰ্ষ্ট ভিডিঅ'টো মই আপলোড কৰাৰ লগে লগে পূৰা বাৰে চেক কৰি আছোঁ যে কিমান ভিউজ আহিছে বুলি। আৰে মোৰ ভিউজটো অহা নাই, তেতিয়া মোৰ মন চন ভাঙি যায় একদম, ভিউজ নাহাৰ লগে লগে। তাৰপাছত আকৌ হাজবেণ্ডে ক'লে আৰু তুমি আপলোড কৰাচোন, বাকী তোমাৰ পাৰ্ট 2টো আপলোড কৰা। তাৰপিছত গোৱা ব্লগ পাৰ্ট 2 আপলোড কৰিলোঁ। তেতিয়াও ভাবিছোঁ, তেতিয়াওতো আগৰ ভিডিঅ'তকৈ বহুত কম। তাৰপিছত মই টেকনিক মানে আইডিয়া এটা লগালোঁ যে নাই, মানুহৰ লগত কেনেকৈ মই পঠাম মোৰ ভিডিঅ'বিলাক, মানুহেচোন নাচায়, এতিয়া কোনেও গম নাপায় যে মোৰ ইউটিউব চেনেল। চ' মই তেতিয়া ভাবিলোঁ কি মোৰ যিমান হোৱাটছআপ গ্ৰুপ আছিলে, মোৰ যিমান ফেমিলি মেম্বাৰ্ছ নাম্বাৰ আছিলে, ফেচবুকৰ যিমান ফ্ৰেণ্ড আছিলে, গোটেইবিলাকে মই শ্বেয়াৰ কৰিলোঁ মোৰ নিজৰ ইউটিউব চেনেলৰ লিংকটো। আৰু যিমানখিনি মই পষ্ট কৰিছিলোঁ, 2টা ভিডিঅ' পষ্ট কৰিছিলোঁ অলৰেডি, সেই 2টা ভিডিঅ'ৰ লিংকবিলাক সকলোকে মই শ্বেয়াৰ কৰিলোঁ। কমচে কম মই 1000-2000 পিপলৰ মাজতে মই শ্বেয়াৰ কৰিছোঁ নিজৰ ভিডিঅ' আৰু ইউটিউব চেনেলৰ লিংকটো। তাৰপাছতে মই লগালগ চেক কৰিছোঁ, মানে তাৰ নেক্সট 2 দিনমান পাছত চেক কৰিছোঁ যে যিমান 1000 মানুহক শ্বেয়াৰ কৰাৰ পাছত মোৰ ছাবস্ক্ৰাইবাৰ আহিছে মাত্ৰ 15 বা 20টা। তাৰপিছত ভিউজ আহিছে একদম কম, মানে আগতে আহিছিলে ভিউজ বেছিকৈ, তাৰ পাছতো একদমেই কম হৈ থাকিলে। মানে তেতিয়া মই মন চন ডাউন হৈ গ'ল, আৰে এই মানুহখিনিয়েচোন মোক ছাপোৰ্ট কৰাই নাই, কিয় মানে ছাবস্ক্ৰাইব না কৰি দিছে না ভিউজ আহিছে। মইতো তাহাঁতক ৰিকুৱেষ্ট কৰিছিলোঁ যে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমুক তমুক। চ' এয়া মোৰ চবচে জীৱনৰ বিগ মিষ্টেক হৈছে, মানে প্লিজ এই মিষ্টেকটো একদম নকৰিব আপোনালোকে।
আৰু ইউটিউব চেনেল খোলাৰ আগতে আপোনালোকে প্ৰপাৰ ছেটিং মিলাই ল'ব তাৰপিছত জিমেইল একাউণ্ট যিটো জিমেইল একাউণ্টৰ পৰা আপুনি ইউটিউব চেনেল ক্ৰিয়েট কৰিছে সেই জিমেইল একাউণ্টৰ পাছৱৰ্ড আদি সকলোবিলাক আপোনালোকে নোট ডাউন কৰি থৈ দিব যাতে বাই চান্স মোবাইলৰ কিবা হৈ যায় তেতিয়া আপুনি ৰিকভাৰি কৰিব পাৰে নিজৰ ইউটিউব চেনেলটো আৰু যিটো মই ছেকেণ্ড মিষ্টেকটো ক'লোঁ য'ত নেকি আপুনি শ্বেয়াৰ কৰা নিজৰ ইউটিউব চেনেল নিজৰ ব্লগ চেনেল বা ভিডিঅ'বিলাক বেলেগৰ আগত হোৱাটছআপ গ্ৰুপ বা য'ত ত'ত শ্বেয়াৰ কৰি দিয়ে সেইটো একদম ষ্টপ কৰি দিব আপুনি ভিডিঅ' আপলোড কৰক আপুনি নিশ্চিন্ত মনে ভিডিঅ' ধুনীয়াকৈ কণ্টেণ্ট বনাই মেলি নিজৰ আইডিয়া লগাই মেলি ভিডিঅ'টো জাষ্ট আপলোড কৰক আৰু ইউটিউবে নিজেই আপোনাক হেল্প কৰিব আপোনাৰ ভিডিঅ' কণ্টেণ্টটো যদি ভাল আছে আৰু মানুহে ষ্ট্ৰেঞ্জাৰ মানুহ মানে যিটো অৰ্গেনিক ভিউৱাৰ্ছ বুলি ক'ব পাৰি যিটো নেকি আমি শ্বেয়াৰ কৰিছিলোঁ ৰিলেটিভছ বুলি ফেমিলি মেম্বাৰ্ছ বুলি ফ্ৰেণ্ডছ বুলি আমি বিশ্বাসত যে শ্বেয়াৰ কৰিছিলোঁ সেইকেইটা একদম ফেক অডিয়েঞ্চ ইহঁতি কেতিয়াও আপোনাৰ উন্নতি ডেভেলপ হোৱাটো নিবিচাৰেই মানে কোনো ধৰণৰ বিশ্বাসটো নকৰিব তেওঁলোকে যে আপোনাক কি বুলি কয় ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰাটোতো একদমেই বিশ্বাস নকৰিব তেওঁলোকৰ পৰা কাৰণ নতুন ইউটিউবাৰ হোৱাৰ পাছতে কি হয় মানুহে ইগন'ৰ কৰি দিয়ে তাইনো কিনো বনাই আছে ইমান বৰিং চ' যিমানখিনি আমি চিনি নাপাওঁ মানুহখিনি তাহাঁতি আমাক ধুনীয়াকৈ ছাপোৰ্ট কৰে নিজে আহি যাব আপোনাৰ যদি সঁচা মনেৰে ভাল পায় আপোনাৰ ভিডিঅ'টো যদি সঁচাকৈ চাই ভাল পায় কিবা নহয় কিবা যদি শিকিব পাৰিছে তেন্তে নিজেই ছাবস্ক্ৰাইব কৰিব আৰু নিজে লাইক কমেণ্ট যি কৰিব আছে তেওঁলোকে কৰিব আৰু ইউটিউবে বহুত মানুহৰ লগত পঠাব লাহে লাহে গ্ৰ' হয় আৰু মই সদায় স্মল ইউটিউবাৰক চাওঁ মানে যিমান ডাঙৰ পপুলাৰ ইউটিউবাৰ আছে সিহঁতকো চাওঁ সিহঁতক মই ডেইলি লাইফষ্টাইল এইবিলাক কিবাকিবি চাই থাকোঁ কিন্তু মই নিজক মটিভেট কৰিবৰ কাৰণে স্মল ইউটিউবাৰবিলাকক চাওঁ কাৰণ তাহাঁতি জিৰ'ৰ পৰা কেনেকৈ গ্ৰ' কৰিছে সেইটো চাই পেলাই মই ইমানে বেছি মটিভেট হয় আৰু মই জীয়ৰীকালত এটা লাইফষ্টাইল ব্লগাৰ এজনীক চাইছিলোঁ ছোৱালীজনীক তাই এতিয়া বিয়া হৈও ধুনীয়া ছাবস্ক্ৰাইবাৰ গেইন কৰিলে মই যেতিয়া তাইৰ ইউটিউব চেনেল চাইছিলোঁ তেতিয়া 500 ছাবস্ক্ৰাইবাৰ জাষ্ট আছিলে তাৰপাছতে এতিয়া চাইছোঁ 5 লাখ মানে মই ভাবিছোঁ কেনেকৈ হৈ গ'ল ইমান চ' আমিও যদি তেতিয়াৰ পৰা যদি আমি কনচিষ্টেঞ্চি কৰিব পৰা হ'লে আমিও এতিয়ালৈকে ছাকচেছ হ'ব পাৰিলোহেঁতেন বুলি ভাবিছোঁ চ' মোৰ এই গলতিবিলাক আপোনালোকে কেতিয়াও নকৰিব আৰু আছে মোৰ গলতি আৰু মই ক'বলৈ গৈ আছোঁ যে প্ৰথম আপুনি ভিডিঅ' আপলোড কৰাৰ পাছত বাৰে ভিউজ চাই নাথাকিব কিমান আহিছে এই ভিউজবিলাক আপোনাক একদম বাৰে ডিমটিভেট কৰি দিব যে আপুনি আৰু নেক্সট টাইম ভিডিঅ' বনাবলৈ মনে নকৰিব যিখিনি আপোনালোকে কণ্টেণ্ট ক্ৰিয়েট কৰি থৈছিলে সেইখিনিও মাইণ্ডৰ পৰা গুচি যাব আৰু কিনো বনাম কাৰ কাৰণে বনাম কোনো লাইক কমেণ্ট নকৰে চ' আপুনি একদম সেইখিনি ইগন'ৰ কৰিব আপুনি জাষ্ট ফ'কাছ কৰিব যে আপুনি কি কণ্টেণ্টৰ ওপৰত আপোনাৰ ক্ৰিয়েট কৰি থৈছে কোনটো কণ্টেণ্টৰ ওপৰত বনালে মানে ভেলু পাম বা এটা ভেলুৱেবল কণ্টেণ্ট ক্ৰিয়েট কৰক য'ত নেকি মানুহে ভাল পাব চ' মানুহে অৰ্গেনিক অডিয়েঞ্চ যেতিয়া আপোনাক ভাল পাব তাৰ পৰা আপুনি নিজে ৰেছপন্স পাব সেইখিনি আপুনি নিজৰ ওপৰত বিশ্বাস থ'ব লাগিব আৰু নিজৰ টেলেণ্টৰ ওপৰত বা নিজৰ যিখিনি আপুনি লগন লৈছে সেইখিনিৰ ওপৰত বিশ্বাস ৰাখক যে আমি কৰিহে এৰিম মই কৰিহে এৰিম কৰি থাকিম মানে কনচিষ্টেঞ্চি ৱৰ্ডটো আপুনি দিমাগত আৰু মনত বহাই ল'ব মানে দুটা ৱৰ্ড মেইন বহুত ডাঙৰ ৱৰ্ড এটা কৈছোঁ এটা হৈছে কনচিষ্টেঞ্চি এটা হৈছে পেচেণ্ট চ' এই পেচেঞ্চ আৰু ধৈৰ্য আৰু কনচিষ্টেঞ্চি যদি আপুনি মেইনটেইন কৰে তেন্তে আপোনাক কোনো ৰখাব নোৱাৰে যে ভিডিঅ' বনোৱাত ইউটিউবত ছাকচেছ হ'বলৈও ৰখাব নোৱাৰে চ' কনচিষ্টেঞ্চি হৈছে আপুনি নিজৰ আগৰ ভিউজবিলাক চাই পেলাই আপুনি ষ্টপ কৰি দিয়ে ভিডিঅ' বনাবলৈ যে মানুহে আপুনি ভাবিবলৈ ধৰে যে মানুহে মোক কি ভাবিব এতিয়া মানুহে হাঁহিব ইমানবিলাক ভিডিঅ' দিছোঁ আৰু মোৰ ভিউজ নাই লগৰবিলাকে কি ক'ব মোৰ ৰিলেটিভছ মানুহবিলাকে মোৰ ওপৰত হাঁহিব তুমিচোন ইমান কষ্ট কৰি ভিডিঅ' বনাইছা না লাইক আহিছে না কমেণ্ট আহিছে না ভিউজ আহিছে তেনেকৈ যদি কোনোবাই কৈও বা কোনোবাই পিছে কৈও আপোনাক তেন্তে ইগন'ৰ কৰিব কাৰণ তেওঁলোকে কেতিয়াও সহায় কৰিবলৈ নাহে আগতেও নাছিলে আৰু ভৱিষ্যতেও নাথাকিব চ' যি কৰিব আছে আপুনিয়ে কৰিব আছে সেইকাৰণে নিজৰ ওপৰত ষ্ট্ৰংলি নিজৰ ওপৰত মানে সেই বিশ্বাসটো ৰাখিব সেই বিশ্বাসেৰে আগবাঢ়ি যাব আৰু কাকো চাব নালাগে আৰু প্ৰথমতে শ্ল' গ্ৰ'থ হয় ইউটিউবত সেইকাৰণে মই কৈছোঁ যে ইউটিউবটো এটা বহুত ষ্টেণ্ডাৰ্ড প্লেটফৰ্ম হয় আৰু ইনকাম চ'ৰ্চো ইয়াত বহুত বেছি হয় মই আগতে ইমানখিনি কথা ক'ব জনা নাছিলোঁ মই
ইন্ট্ৰভাৰ্ট আছিলোঁ আৰু এতিয়া মই যোনে যি কয় তাৰ কথা মই তুৰন্ত ৰিপ্লাই কৰিব পাৰোঁ ইমানখিনি নলেজটো মই ৰাখি থৈছোঁ নিজকে আৰু বুকছ পঢ়ক কিবা কিবি জ্ঞান ল'বলৈ বুকছ পঢ়ক সময় মেইনটেইন মানে আমি যেতিয়া এটা ঘৰৰ ব্যস্ততাৰ মাজতো মানে আমি কিবা এটা যদি আমি আউটসাইডৰ পৰা কিবা কৰিম বুলি ভাবোঁ তেতিয়া আমাৰ টাইম মেনেজমেণ্টটো বহুত বেছি ধুনীয়া হৈ যায় এনে টাইম ৱেষ্ট কৰিবলৈ আমাৰ একদমেই সময় নাথাকে যে ফ্ৰী টাইমতো আমি কিবা কিবি হ'লেও আমি মানে দিমাগত ক্ৰিয়েট কৰি থাকোঁ চ' এয়া হৈছে ছ'চিয়েল মিডিয়াৰ পাৱাৰ প্ৰথমতে মিষ্টেক নম্বৰ 1টো কৈছোঁ যে আপোনালোকে যদি ভাবি লৈছে ঠান লৈছে যে আপোনালোকে ইউটিউব চেনেল এটা খুলিম আৰু ক্ৰিয়েট কৰিম বুলি তো সেইটো টাইমত আপোনালোকে ভালদৰে ইউটিউবৰ গাইডলাইন্সবিলাকৰ পলিচি ইউটিউবৰ ক্ৰাইটেৰিয়া সকলোবিলাক আপোনালোকে বুজি লওক বা জানি লওক তাৰ পাছতে ইউটিউব চেনেলৰ নামটো ধুনীয়াকৈ আপুনি ভাবি মেলি ধুনীয়াকৈ ভাবি ল'ব তাৰ লগতে তাৰপিছত ধুনীয়াকৈ এটা ইউটিউব চেনেলৰ নামটো ক্ৰিয়েট কৰি ল'ব তাৰপিছত যিটো জিমেইল পৰা আপুনি ইউটিউব চেনেল খুলিব বিচাৰে সেইটোৰ পাছৱৰ্ডবিলাক আপোনালোকে নোট ডাউন কৰি থ'ব যাতে ইন ফিউচাৰ কিবা কিবি হ'লেও আপোনাৰ যাতে ইউটিউব চেনেলটো উৰি নাযায় আৰু গাইডলাইন্সবিলাক ভালদৰে পঢ়ি ল'ব তাৰপাছতে মিষ্টেক নম্বৰ 2 হৈছে আৰু আপোনাৰ ভিডিঅ' পষ্ট কৰাৰ লগে লগে আপুনি ভিউজ চাই পেলাই ডিমটিভেট হৈ নাযাব আৰু আপুনি মনে প্ৰাণে ভাবি ল'ব যে এয়া মোৰ নতুন ইউটিউব চেনেল যিহেতু শ্ল' গ্ৰ'থ হ'ব যদি আপোনাৰ 5টা বা 10টা ভিউজো আহিছে তাতো আপুনি হেপ্পী হৈ যাওক 50টা ভিউজো কম নহয় গাইজ চ' 100টা ভিউজ আহক বা 200টা ভিউজ আহক বা 50টা ভিউজ আহক একো প্ৰব্লেম নাই আপুনি জাষ্ট সেইটোৰ ওপৰত ফ'কাছ নকৰি জাষ্ট কনচিষ্টেণ্টলি পষ্ট কৰিব ভিডিঅ'বিলাক আৰু ভেলুৱেবল যিমান পাৰে আপুনি দিমাগ লগাই পেলাই ভেলুৱেবল কণ্টেণ্ট দিব ভেলুৱেবল কণ্টেণ্টৰ ওপৰতহে আপোনালোকে অডিয়েঞ্চবিলাকে আপোনাক ৰেছপন্স দিব আৰু যিমান পাৰে ৰিয়েল কণ্টেণ্ট দিব মানে আপুনি যেনেকৈ ৰিয়েল আপোনাৰ যিটো নেচাৰ হয় সেইটোৰ ওপৰতে ৰিয়েল কণ্টেণ্ট বনাব যিটো আপুনি যেতিয়া ফেক দেখাব বিচাৰিব তেতিয়া আপুনিনো বেছি দিনটো ফেক দেখাব নোৱাৰিব আপুনি যিটো ৰিয়েল আপোনাৰ নেচাৰেল যিটো আপোনাৰ বিহেভিয়াৰ কেৰেক্টাৰ যিটো আছে সেইটো মানুহে গম পাই যাব চ' ষ্টাৰ্টিঙৰ পৰা আপুনি ৰিয়েল কণ্টেণ্ট বনাব অৰ্গেনিক ভিডিঅ' বনাব আৰু অৰ্গেনিক ভিডিঅ' বনালেহে আপুনি অৰ্গেনিক অডিয়েঞ্চ সেইফালৰ পৰা পাব চ' মিষ্টেক নম্বৰ 3 হৈছে শ্বেয়াৰ নকৰিব কাৰোৰ লগত মই যিটো কৰিছিলোঁ শ্বেয়াৰ কৰি পেলাই ডিমটিভেট এনেই নিজকে কৰি নল'ব কাৰোৰ ওপৰত ট্ৰাষ্ট নকৰিব চেনেল নিজেই ক্ৰিয়েট কৰিছে নিজেই কাম কৰক তাতে অভিয়াছলি ফল পাব এদিন আৰু শ্ল'লি গ্ৰ'থ কৰিব আৰু নিজে শ্বেয়াৰ কৰিলে কি হয় ইউটিউবৰ এলগৰিডমে আপোনাক ৰেক কৰিবলৈ আৰম্ভ কৰিব যে এই ভিডিঅ'বিলাক নিজেহে শ্বেয়াৰ কৰাৰ পৰা ভিউজ পাইছে যিটো নেকি ফেক ভিউজ বুলি মানা যায় চ' আপোনাৰ যাক শ্বেয়াৰ কৰিলে তেওঁলোকে জাষ্ট সেই ভিডিঅ'টোহে অ'পেন কৰি চাব নেক্সট টাইমত আপোনাৰ যিটো ৰেগুলাৰলি পষ্ট কৰিছে সেই ভিডিঅ'বিলাকত যে কোনো বিশ্বাস নাই যে তেওঁলোকে যে কমপ্লিটলি চাব চ' যেতিয়া আপুনি নিজেই পষ্ট কৰি মেলি থাকিব দিয়ক চাই নাথাকিব যে ভিউজ আহিছে নে নাই পষ্ট কৰাৰ পাছত জাষ্ট ইউটিউব এলগৰিডমৰ ওপৰত এৰি দিয়ক যে সি যি কৰিব আৰু ইউটিউব এলগৰিডমেহে নিজে পঠাব মানুহৰ আগত যোনবিলাকৰ মানুহৰ আগতে পঠাব আছে আপোনাৰ কণ্টেণ্ট স্মল ইউটিউবাৰৰ কথা ক'লোঁ যিহেতু আৰু ডাঙৰ ইউটিউবাৰবিলাকৰ যিহেতু ভিউজবিলাক ফটাফট আহিয়ে যায় মানে আপলোড কৰাৰ লগে লগে জাষ্ট 10 মিনিটৰ পাছতে তাহাঁতৰ 1000 ভিউজ আহি যায় আধা ঘণ্টাৰ পাছতে 50K আহি যায় 10K 50K মানে 100K এনেকৈ আহি যায় চ' সেইবিলাক দেখি পেলাই চ' আমাৰতো তেনেকৈ নাহে এইটো পৰ্যায়ত যিহেতু আমি নতুন চ' তাহাঁতক ডাঙৰ ইউটিউবাৰবিলাকক চালে আমি অভিয়াছলি জেলেচি নহয় সেইটোক জেলেচ বুলি ক'বলৈ নাযাওঁ সেইটো এটা ডিমটিভেট নিজে হৈ যায় তাহাঁতি আমাক ডিমটিভেট নকৰে কিন্তু এই পৰ্যায়ত আমি নিজে ডিমটিভেট হৈ যাওঁ কাৰণ আমি অভিয়াছলি বহুত বেছি টেনশ্যন হৈ থাকোঁ এইটো টাইমত চ' সেইকাৰণে মই স্মল ইউটিউবাৰবিলাককে ছাপোৰ্ট কৰি গৈ আছোঁ যিমানবোৰ আমাৰ আছামিজ ব্লগাৰ আছে স্মল ব্লগাৰ নতুনকৈ ক্ৰিয়েট কৰিছে তাহাঁতকো মই ছাবস্ক্ৰাইব কৰি দিছোঁ লাইক কৰি দিছোঁ আৰু তাহাঁতৰ ইউটিউব চেনেলবিলাকো গ্ৰ' হওক আই হোপ সকলোৰে কণ্টেণ্টবিলাক সফল হওক সকলোৱে মই গম পাইছোঁ মই নিজে ক্ৰিয়েট কৰি গম পাইছোঁ ইউটিউবত ভিডিঅ' বনোৱাটো কিমান কষ্ট হয় আৰু এডিট কৰোঁতে আৰু ছিংগল লাইফ হ'লে একো প্ৰব্লেম নাই মই এজনী মা হয় হাউচৱাইফো হয় ইমান ব্যস্ততাৰ মাজত এইখিনি কাম মেনেজ কৰিব পৰাটো বহুত বেছি ডাঙৰ এটা মানে চেলেঞ্জ হৈ যায় আমাৰ কাৰণে চ' গাইজ প্লিজ ছাপোৰ্ট কৰিব
আৰু ময়ো স্মল ইউটিউবাৰ যিমানখিনি নিউ কণ্টেণ্ট ক্ৰিয়েটাৰ হাউচৱাইফ আছে, যিসকল মম আছে, সেই সকলকো ময়ো ছাপোৰ্ট কৰি গৈ আছোঁ আৰু মোকো আপোনালোকে ছাপোৰ্ট কৰিব। আমি যিসকল মানুহ লাইফ ষ্টাইল বা ডেইলি ব্লগ বনাওঁ, ব্লগ ভিডিঅ'ছবিলাক আপলোড কৰোঁ যিহেতু, চ' তেনেকুৱা ভিডিঅ'বিলাকত পটককৈ গ্ৰ' হোৱাটো বহুত শ্ল'লি লাহেকৈ গ্ৰ'থ হোৱাৰ চান্স থাকে, সোনকালে গ্ৰ' নহয় যিহেতু। কাৰণ আমি কোনো ধৰণৰ চেলিব্ৰিটি নহয়, কোনো ধৰণৰ আমাৰ ছ'চিয়েল প্লেটফৰ্মত আমি কোনো ধৰণৰ ভাইৰেল হৈ যোৱা মানুহ নহয়। চ' আমি এটা নৰ্মেল এতিয়া জাষ্ট ক্ৰিয়েট কৰিছোঁ, ছ'চিয়েল প্লেটফৰ্মত জাষ্ট আহিছোঁ। চ' আমাক বহুত টাইম লাগি যাব গ্ৰ' হ'বলৈ, সেইটো মই নিজে কৰি লৈছোঁ। আৰু মই বিশেষকৈ মোৰ ইউটিউব চেনেল খোলাৰ ৰিজন দি দিছোঁ যে এটা মেমৰি কেপচাৰ কৰিবৰ কাৰণে। আৰু সকলোৱে কয় যে মানিৰ কাৰণে নহয়, পইচাৰ কাৰণে নকৰোঁ বুলি, কিন্তু মই কৈছোঁ মানিটো চবতকৈ টপত আছে। কিন্তু আমি ভাবিব লাগিব, মনত আৰু দিমাগত ভাবিব লাগিব যে পইচাৰ কাৰণে নহয় বুলি। কাৰণ পইচাটো এটা ছাইডত থ'ব লাগিব। যদি আমি এনি টাইম পইচা পাব লাগে, সোনকালে কৰিব লাগে, পইচা কেনেকৈ পাম, তেনেকৈ যদি আমি মগজুত সোমাই দিওঁ, তেতিয়া আমি ছাকচেছ হোৱাৰ দিশলৈ নাযায়, আমি ডাউন হৈ যাম, মানে সোনকালে ডিম'টিভেট হৈ যাম। সেইকাৰণে পইচাটো এটা ছাইডত থৈ মেলি, অভিয়াছলি পইচাটো হ'বই লাগিব, আৰু পইচা মেইন থ'বই লাগিব। কাৰণ ইমানখিনি যদি আপুনি যদি কিবা এটা কষ্ট কৰিছে, তাৰ ফলটো কিবা এটা পোৱাৰ আপুনি যোগ্য হয়, তাৰ অধিকাৰো হয়। চ' পইচাৰ কাৰণে কৰিছোঁ বুলি কোৱাটো এটা বেয়া কথা নহয়, কিন্তু আমি ষ্টাৰ্টিঙত মানে আৰম্ভণিতে আমি সেই মাইণ্ডত থ'ব নালাগে যে আমি পইচাৰ কাৰণে কৰোঁ বুলি। কিবা এটা ৰিজন থৈ দিয়ক যে আপুনি মেমৰি কেপচাৰ কৰিছে বা নিজৰ লাইফটো ডকুমেণ্টাৰী বনাইছে, বা সৰু নিজৰ সন্তানক ভিডিঅ' কৰাখিনি ডাঙৰ হ'লে চাব, এনেকুৱা কিবা এটা ৰিজন থৈ দিয়ক যাতে নেকি আপুনি ডেইলি ভিডিঅ' বনাবলৈ মন উৎসুক জাগি থাকে। যদি পইচা বুলি ভাবি লয় মগজুত, তেন্তে আপুনি কেতিয়াও ওপৰলৈ আৰু গ্ৰ' কৰিব নোৱাৰিব। কাৰণ পইচা মনে প্ৰাণে যদি পইচা ভাবি থাকে, তেন্তে আপুনি যদি সোনকালে গ্ৰ' নহয়, তেতিয়া পটককৈ ডিম'টিভেট হৈ পেলাই আপুনি ভিডিঅ' বনাবলৈ ষ্টপ কৰি দিব, তাতে আপোনাৰ খেল খতম হৈ যাব। সেইকাৰণে কৈছোঁ পইচাটো ছাইডত থৈ পেলাই নিজে যেতিয়া গ্ৰ' হ'ব, তেতিয়া অভিয়াছলি আপোনাৰ নিজে পইচা আহি যাব, আপুনি টেনশ্যন ল'বই নালাগে। চ' ফাৰ্ষ্টতে ষ্টাৰ্টিঙত ভাবি ল'ব যে আপোনাৰ ভিডিঅ'বিলাক কেনেকৈ ভেলুৱেবল কণ্টেণ্ট বনাম আৰু আপোনাৰ চেনেলটো কেনেকৈ গ্ৰ' কৰিম, সেইটো হিচাপতে আপুনি ফ'কাছ কৰিব। চ' গাইজ, কোনো ধৰণৰ আমি চেলিব্ৰিটি নহয় যেতিয়া, আৰু এজন চেলিব্ৰিটিয়ে যদি আজি চেনেলটো ক্ৰিয়েট কৰিলে আৰু আজি যদি ভিডিঅ' আপলোড কৰিছে, তেন্তে তাৰ মিলিয়নছত ভিউজ যাব। কাৰণ তেওঁলোক অলৰেডি পপুলাৰ, বেলেগ প্লেটফৰ্মত অলৰেডি পপুলাৰ হৈ আছে তাহাঁতি, তো অভিয়াছলি ভিউজ আহিব। চ' আমি কোন হয়? আমি না কোনোবা এক্ট্ৰেছ হয়, না কোনোবা প্লেটফৰ্মত আমি ভাইৰেল হৈছোঁ, কোনো ধৰণৰ ক'তো আমাৰ নাম গুণে নাই। চ' এনেকুৱা মানুহবিলাক যদি আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ, তেনেকুৱা আমি অকণমান মানে আশা কৰিবই নালাগে যে আমাৰ পটককৈ ভিউজ আহিব বুলি। আমি নিজেই কষ্ট কৰিব লাগিব, নিজৰ অডিয়েঞ্চ নিজেই গোটাব লাগিব। চ' নিজৰ পৰিচয় নিজেই দিব লাগিব। চ' গাইজ, আই হোপ আপোনালোকে বুজি পালে, আৰু আজিৰ ভিডিঅ'টোৰ যোগেদি যদি আপোনালোকে অকণমান হ'লেও মটিভেট হৈছে, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু ছাপোৰ্ট কৰিব যিমান পাৰে। আৰু ময়ো স্মল ইউটিউবাৰবিলাকক ছাপোৰ্ট কৰি আছোঁ, ছাবস্ক্ৰাইব কৰি আছোঁ, তাহাঁতক লৈ ময়ো মটিভেট হৈছোঁ, আৰু আই হোপ মোক লৈও আপোনালোকেও মটিভেট হ'ব। চ' প্লিজ আজিলৈ আহিছোঁ, বাই।